দলক আদৰণি জনাবৰ কাৰণে মই অনুৰোধ কৰিছো বহিব আকাই কেন্দ্ৰ ৰাইজৰ ৰাজুনাগৰী জিন্দাবাদ মাধৱচন্দ্ৰ চেত্ৰী জিন্দাবাদ স্যার আপনাদের সাইড দিও বিপিএল জিন্দাবাদ প্রমাণ পড়ালো রাজনৈতিকভাবে আমার দ্বন্দ্ব খাজিয়া গালি গালাস ইয়াৰ কাৰণে কি হৈছে গাঁৱত সমালে সকলোৱে হেতু উপলব্ধি কৰিব পাৰে এই ৰাজনৈতিক দ্বন্দ্বটো নেতা সকলৰ মাজত মাত্ৰ থকা নাই গাঁৱৰ সমাজ নেকি সমাই গৈছে গাঁৱৰ কিবা যদি বিয়া হয় কোনেবা সুধিব ইউপিপিএলৰ বিয়া না বিপিএফৰ বিয়া সময়ত গোটেই পৰিস্থিতি সলনি হয় সামাজিক পৰিস্থিতিও সলনি হয় ৰাজনৈতিক পৰিস্থিতিও সলনি হয় আজি বিটিচিৰ ৰাজনীতিৰ পৰিস্থিতি কমপ্লিটলি চেঞ্জ হ'বলৈ গৈ আছে আৰু মই ইয়াৰ কাৰণে মই ৰাইজৰ কাম কৰা ব্যক্তি কোনটো দলত থাকিলে বেছিকৈ ভালকৈ ৰাইজৰ ভাল কাম কৰিব পাৰিব সেইটোকে মই চাই আছিলোঁ আৰু সকলো নেতাসকলে সেইটোকে চাইছে ইণ্টেলেকচুৱেল সকলে বুদ্ধিজীৱীসকলে সেইটো চাইছে গাঁৱৰ সাধাৰণ ব্যক্তিসকলে সেইটো চাইছে কোনটো দলৰ দ্বাৰা আমাৰ সমাজত শান্তি আহিব উন্নয়ন হ'ব বিটিচি অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী একত্ৰিত হৈ পেলাই ৰাজনৈতিকভাৱে আমি কেনেকৈ শক্তিশালী হৈ থিয় দিব পাৰিব অঞ্চলত সামগ্ৰিক উন্নয়নৰ কথা শিক্ষাৰ উন্নয়নৰ কথা সামাজিক উন্নয়নৰ কথা গোটেই দিশত আমি কেনেকৈ আগুৱাই যাব পাৰিব সেইটো চাই আছে ইয়াৰ কাৰণে মই নিজে চিন্তা কৰি পেলাই নিজে গোটেইটো চাই পেলাই মই আজি বিপিএফ দল ত্যাগ কৰি পেলাই ইউপিপিএল দলত আহিছোঁ এটা সময়ত আপুনি সোহাত চনত নম্বৰ বাওভাগ হিচাপে হাগ্ৰামা মহিলাৰীতে কাম কৰিছে যে দুয়োজনে এতিয়া ইউপিপিএল দলত আহিল এই তেনে পৰিস্থিতিত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ স্থিতি কি হ'ব বুলি ভৱিষ্যত হাগ্ৰামা মহিলাৰীয়ে এজন বিটিচিৰ নেতা আৰু তেখেতৰ নেতৃত্বতে বিপিএফ দল প্ৰথমৰ পৰা আজিলৈকে তেখেতৰ প্ৰেচিডেঞ্চিপত তেখেতৰ সভাপতিত্বত সেইটো চলি আছে মই বিশ্বাস কৰোঁ আগন্তুক দিনত এই বিপিএফ দলটো কেনেকৈ শক্তিশালী কৰিব লাগে ইয়াৰ কাৰণে তেখেতৰ জ্ঞান আছে আৰু সেইমতে তেখেতে চলাই যাব কথা হৈছে যে তেখেতৰ দলত গণতান্ত্ৰিক ব্যৱস্থা নাই একনায়কত্ববাদ চলে সেইটোৱে কাৰণ হৈছে বুলি বিবেচিত হৈছে এই সন্দৰ্ভত আপোনাৰ মই যোৱাকালি এটা কথা কৈছোঁ আজিও ক'ম যে বিপিএফ দলৰ চবতকৈ ডাঙৰ দুৰ্বলতা গ্ৰেটেষ্ট উইকনেছ অফ বিপিএফ পাৰ্টি এইটো হ'ল তাতে কি বুলি কয় মানে ভালকৈ সকলোকে লৈ পেলাই আলোচনা নহয় আৰু সিদ্ধান্ত নাহে স্যার বিপিএফত আটাইতকৈ বিপিএলক আটাইতকৈ গালি পাৰা মানুহ আৰু বিপিএফ ঘৰ বিৰোধিতা কৰা মানুহজন আপুনি আজি আকৌ আপুনি যোগদান কৰিলে এই মন্তব্য আপুনি ইউপিপিএল দলে পাৰফেক্ট এইটো নহয় আপুনিও মানিব ময়ো কৈছোঁ আগতো কৈছোঁ তেখেতসকলৰ যিটো ভুল প্ৰান্তি মই ইউপিপিএল দলত থাকি পেলাই কেনেকৈ ৰেক্টিফিকেশ্যন কৰিব পাৰে কেনেকৈ ৰিফাইনমেণ্ট আনিব পাৰে এই কামটোৱেই মই কৰিম থেংক ইউ ছাৰ